আমাৰ এজন সুদক্ষ মেকানিক মংগল গ্ৰহত তেওঁ মেকানিকৰ কাম কৰি আছে আমাৰ বাবে অতি ভাল খবৰ এটা ডাঙৰ হাত চাপৰি মিলাবৰ কাৰণে এইটো এটা কথা কওঁ মোক ব্যক্তিগত কথা কওঁ যে ৰাইজে ইমানকৈ হলা নাই কিন্তু আমাৰ মা কি সুন্দৰকৈ হাঁহিছে দেখিছেনে নিজৰ ল'ৰা যে ভাল লাগে আহিলে অলপ আমি এইখিনিতে আমাৰ অহা অলপ দেৰি হ'ল চাগে তথাপিও আমি ক্ষমা খুজিছোঁ আমি অলপ বহুত প্ৰতিযোগীও আমাৰ বাবে ৰৈ আছে আমাৰ তলৰ পৰা জোতা চেণ্ডেল নল'লে আমি বহুত ভাল পাম আচলতে মানে আমাৰ বহুত অভিজ্ঞতা হৈছে অন্ততঃ ইয়াত আহি অকণমান আমাৰ ভাল লগা নাই আমি যেতিয়া মানে চাউথ আফ্ৰিকাত যেতিয়া প্ৰগ্ৰেম কৰিব গৈছিলোঁ ৰাম ষ্টেজত আহি দুআষাৰ কৈছিলোঁহে তলৰ পৰা দৰ্শকৰ যি মৰম চেনেহ কি চাবা জোতাই চাবানে চেণ্ডেলেই চাবা ৰাম এইকেইটা এটা কথা নাই চেণ্ডেল দিলে কিন্তু আপোনালোকে মিলাই দিব নহ'লে ঘৰত পিন্ধিব অসুবিধা হয় আৰু এটা কথা এই জোতা চেণ্ডেল যদি দলিয়াম বুলি ভাবে অন্ততঃ আঁঠুৰ তলত দলিয়াব নহ'লে মানে বহুতবাৰ এনেকুৱা জেগা হৈছে এই মুখত লাগিছে নাকত লাগিছে আপোনালোকক এটা কাহিনী ক'ম হা আমি যেতিয়া চাউথ আফ্ৰিকাত প্ৰগ্ৰাম কৰিব গৈছিলোঁ ন মাতিছিলে বেছিদিন হোৱা নাই 3 মাহমান আগত আমি প্ৰগ্ৰাম কৰিব গৈছিলোঁ তেতিয়া আমি আৰু ষ্টেজৰ পৰা নামিছোঁ প্ৰগ্ৰাম কৰিলোঁ আমাৰ ই আকৌ ষ্টেজৰ পৰা নামি কিনি বাহিৰলৈ ওলাই গৈছিল তেতিয়া এজনী ছোৱালী দৌৰি আহিছে তাৰপিছতে দৌৰি আহিছে কৈছে ছাৰ আই হাগ ইউ কি কৈছে ছোৱালীজনী আৰু এবাৰ কৈছে ছাৰ আই হাগ ইউ আমাৰ বেটাই ই আকৌ নাজানে আই হাগ ইউ মানে খাবৰি দাম মৰমতে নহয় মই ভাবিছিলোঁ মানে কি আই হাগিও মোৰ লগত কিবা বেলেগে হাগে মানে সেইবিধা কৰিব বুলি মই বোলো নাই আপুনি বেলেগ এক্সট্ৰাই কওক মই বেলেগ এক্সট্ৰাই কৰিম এইবিলাক হাগিও ছাৰ প্লিজ মই নামানো তাই নামানে ডেট ড্ৰ ষ্টেজৰ পৰা পলাই ফটো দিছোঁ আৰু এটা কথা মনত পৰিছে এয়া মানে জোতা দলিয়া কথা মনত পৰিছে যেতিয়া আমি ইংলেণ্ডত প্ৰগ্ৰেম কৰিব গৈছিলোঁ এগৰাকী মহিলাই শিল দলিয়াই দিছে মোৰ মুখত লাগিছে খঙো উঠিছে যি কি নহওক মৰম আমাৰ প্ৰতি যি আশীৰ্বাদ ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ ই বহুত ইংলিছ ধুনীয়াকৈ ক'ব জানে এই মানে আমি সৰুতেই মেট্ৰিকত লেটাৰ পাইছোঁ বুলি ক'লোঁ ইংলিছত ইমান পাইছে সি যি দাগ আৰু ৰচনাখন ধুনীয়াকৈ মাতিব জানে ধুনীয়াকৈ লিখিছোঁ নাম্বাৰ পাইছে 100 ভিতৰত 0 তেওঁ সেই ৰচনাখন আৰু আপোনালোকক শুনাব গুৰু আমাৰ এখেতে আছিল দেই এখেতে আমাৰ গুৰু আছিলে আচ্ছা সকলোৱে যদি বিচাৰে তাহাঁতৰ ৰচনাখন মাতোনে নমস্কাৰ The cow is at his force is the less one of the nest, but he is the king, and this is for the less full tank, and but he is but he is the morning of the man woman, but but the guy is laughing and Gathi Puri and Gole but men Asari but south but Guru Hande but Guru is Gubo and Gathi Lepen ৰাইজ ভাল লাগিছে আপোনালোকৰ মাজত আহি এইখিনিতে আমি সংগীতৰ মাজলৈ যাব বিচাৰিছোঁ সংগীতৰ জগতে আৰু এটা অভিজ্ঞতা শুনি গৈছে আফ্ৰিকাৰ মানে এবাৰ কি হৈছে আমি যেতিয়া প্ৰগ্ৰেম কৰিব গৈছিলোঁ আমাৰ ভাষাবিলাক আমাৰ বুজি নাপায় আমিও তেখেতসকলৰ ভাষা ভালদৰে বুজি পোৱা নাছিলোঁ তেখেতৰ মানে ভাষাবিলাক অলপকৈ জন্তুৰ দৰে কয় এই কিছুমান আমি মাতিছে আমাক ছাগলী উচ্চাৰণ দি পেলাই মানুহ এজনে মানে কি হ'ল চাউথ আফ্ৰিকাত যে প্ৰগ্ৰাম কৰিব যাওঁ ন তাত মানে কি মানুহবিলাকে আমাৰ ভাষা বুজি নাপায় আমি অসমীয়া কওঁ ন তাতে ইয়াও আমাৰ ইংলিছ ভালকৈ কয় এইটো কি স্পেনিছ ইংলিছ কয় নেকি মানে এজনে মাতিছিল মানে তেখেতে ভালকৈ জানে ক'ব মাতিছে মানে ছাগলী মাত দি পেলাই তাৰপিছত আমি সুধিছোঁ মানুহ এজনক কি কৈছে কৈছে তোমালোকক মাতিছে কৈছে কি তোমালোকে নোযোৱা বুলি কোৱা নাযাওঁ বুলি কৈ দিয়া এতিয়া মই কৈছোঁ কিন্তু ইয়াত এই ভাল লাগিছে আপোনালোকে আমাৰ ভাষাবিলাক বুজি পাইছে বহুত ভাল লাগিছে এই গীতৰ মাজলৈ যাওঁ সংগীতৰ মাজলৈ যাওঁ আমি তেখেতে বহুত ভাল গীত গায় এইখিনিতে সংগীতৰ কথা কওঁতে আৰু এটা কথা মনত পৰিছে মই যেতিয়া সংগীত কবিতা এইবোৰ সৰুৰ পৰাই দেখি বহুত ভাল পাইছিলোঁ নাছিল চিয়াহী কিনিবলৈ পইচা নাছিল কি হয় মই
কচুপাত পিচি তাৰ ৰসটো মই চেনি বনাই চৰাই পাখি দি দিবলগীয়া হৈছে। সেইকাৰণে পত্নীকলৈ বহুত সহায় কৰিছিল তেওঁক। কচু পাত পিছোঁতে তেওঁৰ পত্নীৰ চকু ফুলি গৈছিল, হাতো খুজতি উঠি গৈছিল। সেইকাৰণে তেখেতে লিখা কিতাপ আৰু পুথিসমূহ মানুহে পলিথিন পিন্ধি পিন্ধে বহে কৈছে, ক্ষমা কৰিব। আগত লিখা থাকেতো খালী হাতে কিতাপখন নুচুব। হয়, আচ্ছা গানৰ মাজলৈ যাওঁ নেকি? গানৰ বজাবলৈ যাওঁ। লিখিয়ে আনিছোঁ কিন্তু মনতো নাই নহয়, কালি টোপনি ক্ষতি। ঐ তোক দেখি মুৰ্গা ঐ কেনেবা লাগিছে ঐ বিহুৰে ঐ তলিতে ঐ চেণ্ডেল মাৰো কৰিছে ঐ বিহুৰে ঐ তলিতে ঐ চেণ্ডেল মাৰো কৰিছে তৰা দৈ ঐ তেনেকৈ নামাৰিবি মোৰ মুখত লগাকৈ ঐ তোক দেখি মুৰ্গা কেনেবা লাগিছে। আৰু এটা কবিতা এটা মনত পৰিছে। কবিতাটো ভাল হ'ব জানে নিজে ৰচনা কৰিছোঁ নিশ্চয়। এখেতে বহুত সহায় কৰিছে মোৰ কবিতাটো। কবি বুলি ক'লে আমাৰ এখেত বুলি ক'ব পাৰি। কবিতাটো কবি মই নহয় দেই, এইটো কবি। আপোনাৰ যদি মনত আছে আপুনি কৈ দিয়ক নহ'লে কবিতাটো। নাই মোৰ আবেগটো বহুত বেয়া হয় ন, মোৰ মাতটো বেয়া হ'ল। আচ্ছা কবিতাটোৰ নাম হৈছে কেন্দি পক। অ কেন্দি পক কিয় ধমকে যে পাদিলে পথ নহ'ব কিয়? ধমকে যে পাদিলে বেয়া নুগোন্ধাই কিয়? ফুচকে পাদিলে বেয়া গোন্ধাই কিয়? অ ফুচ বেয়া গোন্ধা কিয়? তোৰ যে গেছ হৈ থাকে মইনো নুগোন্ধাম কিয়? অ গেছ কিয় বাৰু হওক বিদ্যুতৰ দোকানৰ ডালপুট খাওঁ যে গেছ নহ'ব কিয়? ডাঙৰ হাত চাপৰি ৰাইজ, ভাল লাগিছে আপোনাৰ মাজতে, বহুত ভাল লাগিছে। আমাৰ আজি আচলতে আমাৰ লগত আমাৰ ৰুমমেট আফ্ৰিকা যে আছিল গৰু, আমি গৰু তেখেতৰ পত্নী হয়। পত্নী কথা কোৱা নাই, আৰু এজন যে আছিলে নজৰটো ক্লিয়াৰ বুলি কৈছিলোঁ। তেখেতৰতো নজৰটো বহুত ক্লিয়াৰ। আমাৰ এজন মানে লগত পাৰ্টনাৰ আছিল, আমি যেতিয়া আফ্ৰিকাত প্ৰগ্ৰাম কৰিব গৈছিলোঁ, তেখেতে আমি এটা ৰুমতে আছিলোঁ গোটেই তিনিজন। তেখেতৰ মানে নজৰটো পূৰা ক্লিয়াৰ হয়, মানে আমি ওচৰতে বেলেগ মানুহবোৰ আছিলে, মানুহবোৰে আমাক দেখিব নোৱাৰে, মানে কৰি থাকে সি আৰু এই কামটো কৰি সি গম ভাল নালাগে। আমাৰ লগত যিজন আছিলে মানে নজৰটো ইমান ক্লিয়াৰ, ৰাতি 12টা-1টা বজাত আপোনাৰ মাত্ৰ ইমানকণ ফুটা এটা আছে, কি নজৰ তাৰ চেপনি পাৰ হৈ যায়, মাজতে এখন ৱাল থাকে, ৱাল পাৰ হৈ গৈ ওচৰৰ যিঘৰ মানুহঘৰ সেই পদিনা জোপাতে পৰেগৈ। পিছদিনাখন আকৌ মানুহঘৰ কি বাহাদি আমাৰ পদিনা জোপা এনেকুৱা আহে তেনেকুৱা আহে, আমিহে জানো পদিনা জোপা আচলতে কি কৰি থাকে সদায় সদায়। আৰু আপোনালোকৰ আমাৰ ঘৰৰ পদিনাজোপা বহুত ভাল কিন্তু দেই, হাইব্ৰিড বুলি কয়। কিন্তু পাছত গম পাইছিলোঁ সেইটো ইয়াৰ আমাৰ পাৰ্টনাৰজনে সেই পদিনাজোপাটো কামটো কৰে, সেইকাৰণে পদিনাজোপা বহুত ওখ হৈছিল আৰু ভাল হৈছিল, খাবলৈও ভাল। নিমখ বেছি অলপ, মানে ৰাতি কাম চাই কৰে যে। গীতটা এটা ক'ব বিচাৰোঁ, তেখেতে আৰু এটা গীত ৰচিছিলে, গীতটো গাব লাগিব। গীতটো কি আছিলে? গীতটো পাহৰি গৈছোঁ নহয়, মনতো নাই কি আছিলে গীতটো। ঐ ছাগলীয়ে বেবালে ঐ কচু গছৰ তলতে ঐ কুকুৰে কামুৰিলে পেটত ঐ কুকুৰে কামুৰিলে পেটত ঐ ছাগলীটো মৰিলে ঐ। ছাগলীটো পাইছে উগাই আহি আছে। মই আচলতে কুকুৰে কামুৰিলে যে বনাওঁতে অলপ ভাল নহ'ল, মানে গেছ চেছ হৈ আছে। এইখিনিতে এই কথাটা মোৰ কৈছোঁৱে যে আমাক ভোট বান্ধি সভা কৰিব, আমি এখন মনোৰঞ্জনৰ কাৰণে কৈছোঁ। আপোনালোকে চাব যে এই মিডিয়াসকল নিউজ চেনেলবিলাক এই মুহূৰ্তত যদি কোনোবা এই পানীত ডুব গৈ থাকে, তেখেতসকলে কি ক'ব? আপোনাৰ এই মাত্ৰ অনুভৱটো কেনেকুৱা? এইখিনিতে এটা কথা কওঁ, মোৰ অকণমান গেছৰ প্ৰব্লেম হৈ আছে, মই ইনো এটা খাই আহিছোঁ। তো অনুভৱটো কেনেকুৱা? আৰু সেই মুহূৰ্তত যদি আপোনালোকে ভাবি চাওক, নিউজ চেনেলবোৰ যদি ৰামায়ণ মহাভাৰতৰ যদি হ'লে হয়, কেনেকুৱা ধৰণৰ হ'লেহেঁতেন? হয় নমস্কাৰ, ৰামায়ণৰ কথা কৈছোঁ, যদি থাকিলেহেঁতেন কেনেকুৱা হ'লে হয়? হয় নমস্কাৰ, মই ষ্টুডিঅ'ত আজি ৰবি বৰ্মা। আজি জানিব পৰা গৈছে যে লংকাত এটা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। আমি ঘটনাটো বিতংকৈ জানিবৰ বাবে আমাৰ লংকাত থকা জ্যেষ্ঠ সাংবাদিক শ্ৰী বিদ্যুৎ বৰ্মন ডাঙৰীয়া, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেল্ল' হয় বিদ্যুৎ ডাঙৰীয়া, আপুনি শুনিছে? হেল্ল', বিদ্যুতে ক'ব। হয় শুনিছোঁ। হয় বিদ্যুৎ, এই ঘটনাটো কিমান দূৰ সত্য আৰু কিমান দূৰ ভুল?
বিদ্যুতে ক'ব তেখেতে হয় হয় বৰবাদ ডাঙৰীয়া, এই ঘটনাটো সম্পূৰ্ণ সত্য। আমি জানিব পাৰিছোঁ যে ৰাৱণৰ ভৈনীয়েক শূৰ্পণখাক লক্ষ্মণে নাকটো কটাৰ বাবে লংকাত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু ৰাৱণৰ ৰাক্ষস সেনাই শূৰ্পণখাৰ এই কটা নাকটো এতিয়াও উদ্ধাৰ অভিযানত নামি আছে। তথাপিও এই নাকটো এতিয়াও বিলুপ্তি পাই অৱস্থাতে আছে। আমি পোনপটীয়াভাৱে শূৰ্পণখাৰ কথা পাতিব বিচাৰিছোঁ। শূৰ্পণখা ৰাক্ষসী বাইদেউ, আপোনাৰ এই মাত্ৰ কটা নাকটো